এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে খবৰ নিশ্চয় ভাল। চ' আজি আমি ল অফ এট্ৰেকশ্যনৰ দ্বাৰা 2 কাপ মেথডছ কৰি পিনে আমি নিজৰ যি উইচ আছে আমি সেই উইচ ফুলফিল কৰিবৰ কাৰণে আমি এটা আপোনালোকৰ ওচৰত মই আপোনালোকক টিপছ শ্বেয়াৰ কৰি আছোঁ। আপোনালোকে নিশ্চয় এইটো কৰিব আৰু ৰিজাল্ট অতি সোনকালে আহিব। কেনেকুৱা মেথড হয় মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰি আছোঁ, তো নিশ্চয় ভিডিঅ'টো সম্পূৰ্ণকৈ চাই গৈ থাকিব। চাব ফ্ৰেণ্ডছ, তো ফাৰ্ষ্ট ল'ব 2টা গ্লাছ। দেখিছে, মই এটা খালী কাঁচৰ গিলাচ লৈছোঁ আৰু এটা দেখিছে পানী আছে, নহয় জানো? চ' কি কৰিব, তেনেকৈ 2টা গিলাচ ল'ব, কাঁচৰ গিলাচ লৈ পিনে আপোনালোকে এনেকুৱা ধৰণৰ কাগজ ল'ব পাৰে, চিট ল'ব, ঠিক আছে? চ' যিটো আপোনাৰ ইয়াতে পানীখিনি আছে, এই পানীখিনি থকা গিলাচটোত আপোনালোকে যিখিনি আপোনালোকৰ কাৰেণ্ট এনাৰ্জি, যিটো বস্তু ফুলফিল নাই হোৱা, মুঠতে যি কাৰেণ্ট চিটুৱেশ্যন আছে আপোনালোকৰ, সেইবোৰ চব এই কাগজখনত লিখিব, ঠিক আছে? আৰু পেন ইউজ কৰিব পাৰে আপোনালোকে, ব্লেক পেন, কাৰণ মই সাধাৰণতে ব্লেক পেন ইউজ কৰোঁ। চ' ব্লেক পেন ইউজ কৰিব পাৰে। ইয়াতে যদি আপোনালোকে লিখিব বিচাৰে, ব্লেক পেনেৰে লিখিব। বৰ্তমান কাৰেণ্ট চিটুৱেশ্যন যেনেকুৱা হৈ আছে ঠিক তেনেকৈ লিখিব, ঠিক আছে? ছাপ'জ মোৰ হেল্থটো ভাল নহয়, লিখিব। মোৰ কোনো জব নাই, বা মোৰ এক্সামৰ কাৰণে মোৰ কোনো প্ৰিপেৰেশ্যন নাই, বা মই পঢ়াত মই উইক হয়, এডুকেশ্যন লাইফটো মোৰ উইক হয়, বা মই কিবা বিজনেছ কৰিব বিচাৰিছোঁ, সেইটো নাই হোৱা। তো এক্সাম্পল দিছোঁ, আপোনালোকে সেই হিচাপে কাৰেণ্ট চিটুৱেশ্যন লিখি ল'ব। বা মানি ইছ্যু হৈ আছে, মানি প্ৰব্লেম হৈ আছে, ৰিলেশ্যনশ্বিপ প্ৰব্লেম হৈ আছে, যি হৈ আছে আপোনালোকে জাষ্ট এটা পইণ্টত লিখিব। যদি ৰিলেশ্যনশ্বিপ প্ৰব্লেম তেনেহ'লে ৰিলেশ্যনশ্বিপ লিখিব, কেৰিয়াৰ প্ৰব্লেম তেনেহ'লে কেৰিয়াৰ লিখিব, ঠিক আছে? তেনেকৈ বিজনেছৰ যদি প্ৰব্লেম আছে, বিজনেছ লিখিব। তেনেকৈ এটা পইণ্ট লিখিব, কাৰণ ডাঙৰ কাগজ নহয়তো, আপুনি পূৰা লিখিব নোৱাৰে ইমান। চ' যিটো প্ৰব্লেম ফেচ কৰি আছে সেইটোৰ ওপৰতে এটা পইণ্ট কৰি লিখিব, ঠিক আছে? দেন ব্লেক পেনেৰে লিখিলে, কাৰণ ব্লেক পেনটো এইকাৰণেই ইউজ কৰোঁ, পেনটোৰে লিখিলে কি হয়, তোমাৰ মানে নিগেটিভ এনাৰ্জি বা ব্লেক এনাৰ্জি, তো এইখিনিৰ পৰা আমি ৰিমুভ কৰিব লাগে। চ' আমি ব্লেক এনাৰ্জি ইয়াত ইউজ কৰিব পাৰোঁ, কাৰণ কালাৰৰো বহুত ধৰণৰ মহত্ব আছে, ঠিক আছে? দেন গিলাচটোত আপোনালোকে ধুনীয়াকৈ আঠা লগাই পিনে এটা চিপকাই দিব পাৰে, এনেকৈ হয়, লগাই দিলে। তো এইটোত পানী আছে। এতিয়া আপোনালোকে এই পানীখিনি লগাই দিলে, এতিয়া এই পানীখিনি ল'ব, ঠিক আছে? পানীখিনিক লৈ পিনে যিমান, এতিয়া আপোনালোকে কওক, ইয়াতে কাগজখনতো আপোনালোকে শ্বৰ্ট লিখিলে যে ৰিলেশ্যনশ্বিপ, কেৰিয়াৰ, বিজনেছ, হেল্থ আৰু যিমান ইছ্যু আছে মানি ৰিলেটেড, সকলোবোৰ এটা পইণ্ট লিখিলে ইয়াতে। বাট ইয়াতে যেতিয়া ক'ব, সকলোবোৰ কৈ দিয়ক যি বৰ্তমান কাৰেণ্ট চিটুৱেশ্যন হৈ আছে। ত' এনেকৈ ল'ব পানী গিলাচ, লৈ পিনে বাছ পানীখিনিক চাওক, কাৰণ পানীখিনি উঠাওঁতে চাওক পানীখিনি লৰি আছে অকণমান, ৰাইট? এই বস্তুটোৰ প্ৰতিও নজৰ দিব। দেন পানীখিনিত বাবুল উঠি আছে, সেইটোৰ প্ৰতিও নজৰ দিব। পূৰা মাইণ্ডটো ফ'কাছ ইয়াতে কৰিব। এই দুনিয়াদাৰীৰ পৰা অকণমান টাইমৰ কাৰণে মাইণ্ডটো ইয়াতে ফ'কাছ কৰিব। কৰি পিনে আপোনালোকৰ যি প্ৰব্লেম আছে সকলোবোৰ এই পানীখিনিক কৈ দিয়ক। মোৰ ৰিলেশ্যনশ্বিপ প্ৰব্লেম হৈ আছে, বা মোৰ অমুকৰ লগত ৰিলেশ্যনশ্বিপ ভাল হোৱা নাই, মোৰ কেৰিয়াৰ ক্ষেত্ৰত একো নাই, মোৰ মানে এক্সাম্পল দিছোঁ, যি ধৰণৰ আছে প্ৰব্লেম সকলোবোৰ এই পানীখিনিক কৈ দিয়ক। এই পানীখিনি কি হ'ব, এতিয়া নিগেটিভিটি লৈ ল'ব আপোনাৰ, কাৰণ আপোনালোকে নিশ্চয় জানিছে বা নিশ্চয় জানে যে পানী আমাৰ মেমৰি হয়, বা আমি যি ভাইবছ দিওঁ পানীক, সেই সকলোবোৰ পানীয়ে গ্ৰহণ কৰে। তো পানীখিনিক আপুনি জোৰকৈ, ইয়াত এটা কুৱেশ্যন আহিব পাৰে যে আমি পানীখিনি মুখেৰে জোৰকৈ কৈ পিনে ক'ম নে মনৰ ভিতৰতে ক'ম। তো আপোনালোকে এই পানীখিনিক মুখৰ ভিতৰতে ক'ব পাৰে, বা মাইণ্ডত যি আছে কথাবোৰ সকলোবোৰ কৈ যাব পাৰে, ঠিক আছে? দেন এইখিনি পানী হৈ গ'ল, আপোনালোকৰ কাৰেণ্ট চিটুৱেশ্যন নিগেটিভ পানী হৈ গ'ল, এইটোত পানী নাই। চ' এইটোতো এনেকৈ ধৰণৰ এখন চিট লৈ ল'ব, কাগজ এখন লৈ ল'ব। এতিয়া ইয়াতে যিবোৰ লিখিছে
ৰিলেশ্যনশ্বিপ, কেৰিয়াৰ, হেল্থ, এডুকেশ্যন, মানি ইছ্যু সকলোবোৰ ইয়াতে লিখক। কি লিখিব ইয়াতে? যে ৰিলেশ্যনশ্বিপ ভাল হৈছে, কেৰিয়াৰ ভাল হৈছে, হেল্থ ভাল হৈছে, চব পজিটিভত লিখিব ইয়াতে। এণ্ড যেতিয়া আপুনি ভাল হৈছে ক'ব, মিনছ কি হৈ গৈছে, অলৰেডি হৈছে, বাছ আপুনি সেই বস্তুটো ফিল কৰিব লাগিব। দেন এইখন চিট ৰেডি। দেন গ্লাছটোত লগাই ল'ব এগেইন ইয়াতে, ব্লেংক গ্লাছটোত লগালে, দেন আঠা লগাই পিনে লগাই ল'ব পাৰে, এইটো ৰেডি। দেন এতিয়া কি কৰিম আমি, এই পানী গিলাচটো, এই পানীখিনিতো আমি নিগেটিভ ভাইবছ দিয়ে দিছিলোঁ, আমাৰ কাৰেণ্ট চিটুৱেশ্যনটো সকলোবোৰ এই পানীখিনিক কৈ দিছোঁ। তো এই পানীখিনি আমি এতিয়া ইয়াতে ফিল কৰিম। তো ইয়াতে ফিল কৰোঁতে আমি কি হিচাপে ভাবিব লাগিব যে ইয়াতে যিমানবোৰ আমাৰ ইছ্যু আছিলে, যিমানবোৰ প্ৰব্লেম আছিলে, এই সকলোবোৰ এই গিলাচটোত অহাৰ লগে লগে পজিটিভ হৈ গৈছে। চ' কি হ'ব, এই বস্তুখিনিক চাৰ্জত লগাই দিয়ক। যেনেকৈ ধৰক আমি চাৰ্জ লগাই দিওঁ, আমাৰ বেটাৰী যেতিয়া ডাউন হৈ যায় ন, মোবাইল চাৰ্জাৰ, যেতিয়া আমাৰ মোবাইলৰ বেটাৰী ডাউন হৈ যায়, তেতিয়া আমি কি কৰোঁ, চাৰ্জত লগাই দিওঁ। ঠিক তেনেকৈ চাৰ্জত লগাই দিয়ক। এই পানীখিনি এতিয়া আমাৰ কি হ'ব, চাৰ্জ হ'ব লাগিব, ৰাইট? তো এইটো আমি চাৰ্জত আমি ইয়াতে লগাম। চ' যেতিয়াই আপুনি এই পানীখিনি ইয়াতে ঢালিব, ভাবিব যে এই পানীখিনি চাৰ্জ হৈ হৈ গৈ আছে ইয়াতে, ঠিক আছে? দেন আকৌ ফাৰ্ষ্ট চাৰ্জ হ'ব লাগে। দেন কি কৰোঁ, পাৱাৰ বেংক লগাই দিওঁ। তো ঠিক তেনেকৈ ভিজুৱেলাইজ কৰিব, তেনেকৈ ভাবিব যে মই এই পানীখিনি মই পাৱাৰ বেংক লগাই দিছোঁ, এই পানীখিনি বহুত ফাৰ্ষ্ট চাৰ্জ হৈ গৈছে। এই সকলোবোৰ নিগেটিভিটি ইয়াত অহাৰ লগে লগে সকলোবোৰ পজিটিভ ৱেড হৈ গৈছে, ঠিক আছে? দেন চ' পানীখিনি লৈ ল'ব, এনেকৈ অকণমানকৈ লৈ ল'ব, লাহে লাহে। দেন ভাবি ভাবি কৈ থাকিব যে মোৰ ৰিলেশ্যনশ্বিপ ভাল হৈছে, মোৰ কেৰিয়াৰ ভাল হৈছে, মানি আহি থকা হৈছে, ফাইনেন্সিয়েলি মই গ্ৰ' কৰি আছোঁ, কেৰিয়াৰ মোৰ ভাল হৈছে, বিজনেছ মোৰ ভাল হৈছে, যি আপোনাৰ বিজনেছ আছে সকলোবোৰ ভাল হৈছে। এই পানীখিনি যেতিয়া ইয়াতে লৈ ল'ব, দেন এই গিলাচটোতো আমি যিবোৰ লিখিছিলোঁ পইণ্ট, সেই গিলাচটো যদি চাব নিবিচাৰে বাছ ছাইড কৰি থৈ দিয়ক, কাৰণ এই গিলাচটোৰ আমাৰ একো কাম নাই, কাৰণ এই গিলাচটোৰ পানীখিনি ইয়াতে লৈ ল'লোঁ। তো অলৰেডি এই পানীখিনি চাৰ্জ হৈ গ'ল। তো এই গিলাচত যিবোৰ লিখা আছিলে, তো সেইখিনিতো আমি চাবগৈ নালাগে, কাৰণ কিয় বাৰ বাৰ যেতিয়া চাই থাকিম সেইটোৱে আমাৰ মাইণ্ডত আহি থাকিব। চ' গিলাচটো ছাইড কৰি থ'ব পাৰে। ছাইড কৰি থ'লে এতিয়া আমাৰ কি আছে, ইয়াৰ লগত আমি এতিয়া এনাৰ্জিফাই কৰিম, ইয়াতে এনাৰ্জি দিম, ঠিক আছে? দেন ছেইম আকৌ তেনেকুৱা কৰিব, হাতৰ তলুৱাত ল'ব পানী গিলাচটো, কিন্তু আইনাৰ গিলাচ ল'ব। কাৰণ এইকাৰণে আইনাৰ গিলাচ বা আইনাৰ বটল ল'ব কৈছোঁ আপোনালোকক, কাৰণ এই পানীখিনিক যাতে আমি দেখা পাওঁ, ঠিক আছে? কাৰণ হোৱাইট গিলাচ মানে কি একো কালাৰিং তেনেকৈ কাঁচৰ গিলাচ নল'ব, হোৱাইট কাঁচৰ গিলাচ হ'লে বহুত ভাল হয়, যাতে আমি পানীখিনিক দেখা পাওঁ, ঠিক আছে? চ' ছেকেণ্ড এতিয়া কি কৰিব, এই পানীখিনিতো কাগজখনটো লাগিয়ে থাকিলে নহয় জানো, ইয়াতেতো চব পজিটিভ হ'ব। য়েছ, মই আপোনালোকক এইটো কোৱা নাই যে এই কাগজখনত কোনটো কালাৰ পেন ইউজ কৰিব। যেতিয়া এই গিলাচত আপোনালোকে ফৰ্ম কৰিব, দেন আপোনালোকে ইয়াতে ৰেড ইউজ কৰিব পাৰে, নহয়তো গ্ৰীণ ইউজ কৰিব পাৰে। ৰেড নহয়তো গ্ৰীণ ইউজ কৰিব পাৰে, ঠিক আছে? যদি ৰেড গ্ৰীণ নাই তেনেহ'লে ব্লু পেনেৰেও লিখিব পাৰে। দেন পানীখিনিক এতিয়া চাৰ্জ হৈয়ে আছিলে, সেইটো গিলাচৰ পৰা লওঁতেতো চাৰ্জ হৈয়ে আছিলে। বাছ এতিয়া কি কৰিব, পানীখিনিক ভাইবছ দিয়ক, এই দুনিয়াৰ পৰা পূৰা ফ'কাছ গুচাই পিনি জাষ্ট 1 মিনিটৰ কাৰণে এই পানীখিনিক চাওক, এই পানীখিনিত মনোযোগ দিয়ক। এই পানীখিনি লৰি আছে সেইটোক চাওক, বাবুল ওলাই আছে সেইখিনি চাওক, পানীখিনিনো দেখিবলৈ কেনেকুৱা হৈ আছে বৰ্তমান সেইখিনিক চাওক, পানীৰ ভাইবছটো ল'বলৈ চাওক, ঠিক আছে? দেন এতিয়া কি কৰিব, পূৰা চাৰ্জ হৈ আছে, পাৱাৰ বেংক লগাই দিছোঁ, চাৰ্জ হৈ আছে। দেন এতিয়া আপোনালোকৰ চব যিবোৰ বস্তু আপোনাক লাগে সেই সকলোবোৰ পানীখিনিক কৈ দিয়ক। তো ইয়াতে আমি চব নিগেটিভ এনাৰ্জি লিখিছিলোঁ, যিবোৰ আমাৰ কাৰেণ্ট চিটুৱেশ্যন প্ৰব্লেম সকলোবোৰ লিখিছিলোঁ। এতিয়া ইয়াতে চব ভাল হৈছে বুলি আমি কি কৰিম, এফৰ্ম কৰিম পানীখিনি, কাৰণ আমাৰ পূৰা মাইণ্ডটো ইয়াতে দি দিছোঁ। চ' গোটেই মাইণ্ডটো ইয়াতে দিয়ক আৰু পানীখিনিক কৈ দিয়ক, ঠিক আছে? চ' মোৰ ৰিলেশ্যনশ্বিপ বহুত ভাল হৈ গৈছে, মোৰ কেৰিয়াৰ লাইফ বহুত ভাল হৈ গৈছে, মোৰ কেৰিয়াৰত মই যিটো জব বিচাৰিছোঁ বা যিটো আপোনালোকৰ জব আছে সেই জবটোৰ নামো ইয়াতে ক'ব পাৰে, ঠিক আছে?
বা মই অমুক গভমেণ্ট এক্সামত পাছ কৰিছোঁ, মই ইমান মাৰ্কছ পাইছোঁ। পঢ়া ল'ৰা ছোৱালীৰ কাৰণেও এই টেকনিকটো বহুতেই ইম্পৰ্টেণ্ট হয় কৰিব। পঢ়াৰ যেতিয়া মাৰ্কছ আপোনালোকে যদি ভাবে কি মই 100%ৰ ভিতৰত মই 90%, 98% আনিব লাগে, চ' এইটো ইয়াতে এফৰ্ম কৰিব যে মোৰ পঢ়াৰ প্ৰতি মোৰ ইণ্টাৰেষ্ট আহিছে, মই যি পঢ়িছোঁ সকলোবোৰ মোৰ মনত থকা হৈছে, মোৰ পঢ়াৰ প্ৰতি আৰু আগ্ৰহী হৈ গৈছোঁ। তো সেই হিচাপত কৈ থাকিব পানীখিনি। মুখেৰে নক'লেও হ'ব, যদি আপোনালোকে পানীখিনিক চাই মাইণ্ডত ভাবিও থাকে, থটছ দিও থাকে, সেই কথাখিনিও পানীয়ে লৈ ল'ব। ঠিক আছে। মানিৰ কাৰণে ক'ব ইয়াতে যে মানি মোৰ লাইফত চাৰিওদিশৰ পৰা আহি আছে, থেংক ইউ ছ' মাছ। মোৰ বিজনেছ, যিটো আপোনালোকৰ বিজনেছ আছে সেই বিজনেছটোৰ নামটো কৈ ল'ব। যিটো বিজনেছ মোৰ বহুত গ্ৰ'থ কৰি আছে, বা মই পাৰ্টনাৰশ্বিপত কাম কৰি আছোঁ, তো সেই পাৰ্টনাৰশ্বিপৰো ইয়াতে ভাইবছ দিব যে মোৰ এইটো পাৰ্টনাৰশ্বিপৰ বিজনেছটো গ্ৰ'থ কৰি আছে, সকলোবোৰে বহুত ভালকৈ কাম কৰি আছে। যি আছে আপোনালোকৰ সকলোবোৰ ইয়াতে কৈ দিব। দেন ৱাটাৰখিনিক আপোনালোকে ৱাটাৰক কি কৰিব, গ্ৰেটিটিউড জনাব, থেংক ইউ ছ' মাছ, থেংক ইউ ছ' মাছ, থেংক ইউ ছ' মাছ। মোৰ সকলোবোৰ উইচ ফুলফিল হৈ গৈছে, এণ্ড মোৰ এনাৰ্জি, মোৰ চিটুৱেশ্যন এনেকুৱা। দেন হৈ গ'ল পানীখিনি, এফৰ্ম কৰিলে হৈ গ'ল। এতিয়া কি কৰিব পানীখিনি, তো ৰেডি। তো এই যেতিয়া আপোনালোকে এইটো কামটো কৰিব, মাইণ্ডছেটটো একদম কি কৰিব লাগিব, মাইণ্ডছেটটোৰ পৰা পানীত আনিব লাগিব, ফ'কাছ পানীখিনিত। এই দুনিয়াৰ কথা মাইণ্ডত যাতে আহিব নোৱাৰে সেই সময়খিনিত। ঠিক আছে। তো এতিয়া এই পানীখিনি লগালগ ধুনীয়াকৈ হৈ গ'ল, এনাৰ্জিফাই হৈ গ'ল। ঠিক আছে। তো পানীখিনি লাহে লাহে কৰি খাই গৈ থাকিব, আৰু যেতিয়াই পানীখিনি খাব তেতিয়া এইটোৱে ভাবিব যে এই সকলোবোৰ মোৰ লাইফত আহিছে বা মই পাইছোঁ। ঠিক আছে। তো তেনেকৈ যদি আপোনালোকে যিকোনো কিবা এটা স্পেচিফিক যদি বস্তু এটা মানে ইয়াতে লৈ লয়, তেতিয়া অতি সোনকালে ৰিজাল্ট পাব। ছাপ'জ এক্সাম আহি আছে, এক্সামৰ আগত মোক ইমান মাৰ্কছ লাগে, বা মই ইণ্টাৰভিউৰ কাৰণে গৈ আছোঁ কিবা গভমেণ্ট জবৰ কাৰণে, কম্পিটিটিভ এক্সামৰ কাৰণে, তো মই ইমান নম্বৰ আনিব লাগে, তো সেইটো হিচাপে আপোনালোকে ইয়াতে কৰিব পাৰে। সেইটো আপোনালোকৰ আইডিয়া লগাই আপোনালোকে কৰিব। ঠিক আছে ফ্ৰেণ্ডছ, এতিয়া কৈ দিছোঁ, যেতিয়া এই মেথডটো কৰা হ'ব, যেতিয়া এই টেকনিকটো কৰা হ'ব, আপোনালোকে 5 ছেকেণ্ডৰ কাৰণে যাতে কাৰো লগত কথা নাপাতে। ঠিক আছে। অকণমান টাইম নিজৰ ভিতৰতে থাকিব। তো তেনেকৈ আপোনালোকে ৰেগুলাৰ বেচিকতো কৰিব পাৰে, কিন্তু যিকোনো এটা বস্তু যদি আপোনালোকে ধৰি লয়, এটা টপিক যদি ধৰি লয়, তেনেহ'লে সেইটো আপোনালোকে চেঞ্জ নকৰিব যেতিয়ালৈকে সেই বস্তুটো হৈ নাহে। আৰু যেতিয়া এই টেকনিকটো কৰি ল'ব, তাৰে পিছত লেট গ' কৰিব নাপাহৰিব। এতিয়া আহিব মেইন কথাটো, লেট গ' কৰিবলৈ নাপাহৰিব। কাৰণ কিয় নাপাহৰিব লেট গ' কৰিবলৈ, আমি যদি এতিয়া এই কথাখিনি ক'লোঁ নহয়, ভাবিলোঁ, যদি আমি লেট গ' নকৰোঁ, মাইণ্ডত ৰিপিটেড আহি থাকিব, তেতিয়া কি হ'ব, বস্তুটো আমি লেট গ' নকৰালৈকে সেই বস্তুটো আমাৰ ওচৰলৈ কেতিয়াও নাহে। কাৰণ আমি ফাৰ্ষ্ট কথা, ইউনিভাৰ্চৰ প্ৰথমটো ল' হৈছে আস্ক, বিলিভ এণ্ড ৰিচিভ। ঠিক আছে। তো বিলিভ কৰিব লাগিব, এণ্ড ৰিচিভ কৰিবলৈ হ'লে আমি সেইটো বস্তুক লেট গ' কৰিব লাগিব। তো লেট গ' প্ৰথমতে নহ'ব, চ' লেট গ' হ'ব কাৰণে এইখিনি যেতিয়াই কৰিব, দেন লগালগ এই এনাৰ্জিটোৰ পৰা বাহিৰ আহক। যি কৰি আছিলে বৰ্তমান সময়খিনিত, সেইটোৰ প্ৰতি লগালগ মাইণ্ডটো লৈ আনক। ঠিক আছে। চ' এইটো আপোনালোকে মাহতো কৰিব পাৰে, সপ্তাহত একদিন কৰিব পাৰে।